হেল্ল', আমি আহিছোঁ এয়া তেজপুৰ কোল পাৰ্কলৈ। নাম শুনিছেনে আপোনালোকে? চিত্ৰলেখা উদ্যানৰ শোণিতপুৰ জিলাত অৱস্থিত তেজপুৰ টাউনত আমি আহি আছোঁ চাবলৈ। এয়া ভণ্টি আহিছে, ভণ্টিৰ ল'ৰাটো মানুহজন আহিছে। আমি তাৰ পৰা গৈ কোল পাৰ্কৰ সমগ্ৰ পৰিৱেশ দেখুৱাম দেই, আপোনালোকে চাব। ধন্যবাদ। চিত্ৰলেখা উদ্যানৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। চিত্ৰলেখা উদ্যান এয়া চাফা কৰি আছে গছপাতবিলাক। চাওকচোন সুন্দৰ ফুল। চিত্ৰলেখা উদ্যানৰ ভিতৰত এয়া সুন্দৰ ফুলৰ সমাহাৰ। ছিজন ফ্লাৱাৰ। সেইটো কি ধুনীয়া, চাওকচোন কি ধুনীয়া দেখি। এইটো পুখুৰীয়ে ন? কি ধুনীয়া পুখুৰী, খেলাঘৰ, শিশুৰ খেলাঘৰ। কি ধুনীয়া পুখুৰীটো। ইয়াৰ পাৰত বহি থাকিলে বহুত মনটো শান্তি শান্তি লাগে। ভাল লাগে কিবা এটা। কি সুন্দৰ চিত্ৰলেখা উদ্যানৰ এই পৰিৱেশটো সঁচাই বৰ ভাল লাগে। ওপৰৰ পৰা গোটেই সামগ্ৰিক পৰিৱেশটো এবাৰ লক্ষ্য কৰকচোন। আপোনালোকেও আহিব, চাব, আপোনালোকৰ মন ভাল লাগিব। চিত্ৰলেখা উদ্যানৰ শিশুৰ এইটো খেলাঘৰত শিশুসকলে হৈ চাচোন কি ধুনীয়াকৈ এনজয় কৰি আছে। দেখিছেনে এয়া এনেকৈ গাড়ী চলাইছে শিশুসকলে। আপোনালোকৰ শিশুসকল আহিলে ইয়াত ভালকৈ খেলিব পাৰিব, খুব আনন্দ পাব। এইটো পুখুৰী অপূৰ্ব দৃশ্য। এয়া আমি চিত্ৰলেখা উদ্যানৰ বহুত ওপৰলৈ উঠি গৈ আছোঁ এতিয়া। শিলৰ তৰণ, কি ধুনীয়া ফুলখিনি দেখিছেনে? ভাল লাগিছে ফুল। সুন্দৰকৈ কাটি কাটি মূৰ্তি বনাই আছে। গতিকে আপোনালোকক চিত্ৰলেখা উদ্যানখন কিছু পৰিমাণে দেখুৱালোঁ। গোটেইখন দেখুওৱাটো সম্ভৱ নহয়, সেয়েহে কম পৰিমাণে দেখুৱালোঁ। গতিকে আপোনালোকে আহিব, বন্ধ পালে আপোনালোকৰ সন্তানসকলকো আনিব, তেওঁলোকে বৰ ভাল পাব, আনন্দ পাব। সেয়েহে এইখিনিকে কৈ মই আজিলৈ আহোঁ। ধন্যবাদ।